মানুহজনে কবিতা পঢ়ি ভাল পায়, সেই বুলি তেওঁ কবি হ'ব পৰা নাছিল কাহানিও। তুমি ক'ব পাৰা এয়া ব্যস্ততাৰ অভিশাপ। বেলি পৰো পৰো হ'ল, সপোনেও বাগৰ সলাব জনা হ'ল। জীৱন, জীৱিকা আৰু সংগ্ৰাম, আনৰ বাবে, সংসাৰৰ বাবে, যেন গ্ৰীকৰ এটলাছৰ পিঠিৰ বোজা। অথচ মনটো শৈশৱৰ কোনোবা ধূলিয়ৰী বাটতেই ৰৈ গ'ল। মাৰাডোনা মেছিৰ ড্ৰিবলিং, কিম্বা ধোনী ৰোহিত ৰিয়ানৰ ছিক্সাৰত আজিও উত্ৰাৱল তেওঁ। বহুতে ভবাৰ দৰে তুমি হয়তো ভাবিছা, পুৰুষে কান্দিব নাজানে। আচলতে কথাটো তেনে নহয়। জীৱনৰ চকুপানী পান কৰা নীলকণ্ঠক দেখিছানে কেতিয়াবা? ময়ো দেখা নাই কাহানিও, হয়তো চাবলৈ যত্ন কৰা নাই। কি দিন, কি ৰাতি, দুখৰ মাজতো এক প্ৰশান্তি। কাৰণ তেওঁ সিংহ পুৰুষ। সৰুতে আয়েও কৈছিল, ইছ, ল'ৰা মানুহে কান্দিব নেপায়। ঔপন্যত মনটোৱে পুৰুষত্বক মূৰ পাতি ল'লে, কিন্তু মনৰ মাজৰ নৈখনক কোনোদিনে খৰাং হ'ব নিদিলে। তেওঁ এতিয়া এজোপা বটবৃক্ষ। বহুতো চৰায়ে তাত জিৰণি লয়, বহুতে বাঁহ সাজে, সংসাৰৰ সপোন ৰচে। আৰু তেওঁ এথোপা ডাৱৰ আৰু এথোপা পোহৰ। তাতে যদি বৰষুণ আহে কিনো জগৰ। তেওঁকো লাগে এক প্ৰিয় সংগী। ৰান্ধনি বেলিৰ ৰঙা ঢৌত মতলীয়া নহ'লেও পাহৰাৰ ঠিক আগে আগে বিফৰ ফুড মেডিচিনটো হাতত তুলি দিবলৈ তেওঁকো লাগে এক প্ৰিয় সংগী। তাহানিৰ আবতৰীয়া প্ৰেমৰ চকামকা বিজুলী থাকক একান্তই ব্যক্তিগত হৈ। সংসাৰৰ দৌৰা ধপৰাবোৰেও লাহে লাহে বাট এৰে। সকলো আছে অথচ একো নাই। হেৰুৱা কিবা এটা ধৰি ৰখাৰ অদম্য হেঁপাহে আমনি কৰিছে। অহংকাৰী হাড়ত চপৰা চপৰ খহনীয়া, অভাৱী হৃদয়ত অব্যক্ত হুমুনিয়া। বেলি পৰো পৰো হ'ল, সময়বোৰো যে আৰু কেতিয়াবা কাষত আৰু কেতিয়াবা ইমান নিলগত।